মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ আপোন পাঠত থকা তুলসীৰ তলে মৃগ পহু চৰে নামৰ পাঠটো তোমালোকে নিশ্চয় পঢ়িলা। পাঠটোত কাতি বিহুত পালন কৰা কিছুমান ৰীতি নীতি লোকবিশ্বাসৰ বিষয়ে কোৱা হৈছে, নহয়নে বাৰু? ভঁৰাল ঘৰ, বাৰী, খেতি পথাৰ আদিত চাকি জ্বলোৱাৰ লগতে তুলসীৰ তলত চাকি জ্বলাই মাহ প্ৰসাদ দি নাম গোৱাৰ যি নীতি, সেই নীতিৰ বিষয়েও ইয়াত কোৱা হৈছে। পাঠটোত ককাক আৰু নাতিয়েকৰ কথোপকথনৰ মাজেৰে প্ৰকাশ কৰা কথাখিনি তোমালোককো নাটক আকাৰে ক'বলৈ বিচৰা হৈছে। আশা কৰোঁ তোমালোকে শুনি ভাল পাবা। আহাচোন আমি ককাক আৰু নাতিয়েকৰ কথোপকথনখিনি শুনো। পলাশ, উঠিলানে? আজি বিহুৰ দিনাও বাৰু ইমান বেলিলৈকে শুই থাকেনে? উঠা উঠা উঠা, তুলসীৰ ভেটি নাবান্ধা নেকি? ককাকৰ মাতত সাৰ পাই পলাশ একে জাপে বিচনাৰ পৰা উঠি ককাকৰ কাষ পালেহি। এৰা, ককাকে দেখোন আগফালৰ চোতালখন চিকুণাবলৈ আৰম্ভ কৰিছে। সি ককাকক সুধিলে, ককা ককা, চোতালখন কিয় চিকুণাইছা? কেলে? আজি গধূলি মাৰাহঁতে ইয়াতে বহি নাম নাগাব জানো? সেয়েহে চোতালখন চিকুণাই ভালদৰে মচি কাচি থ'ব লাগিব। তেতিয়াহে পলাশৰ মনত পৰিল, হয়তো যোৱাবাৰো দেখোন কাতি বিহুৰ দিনা তাৰ মাক আৰু কেইবাগৰাকীও আয়তীয়ে মিলি তুলসীৰ ওচৰত নাম গাইছিল। নামবোৰ শুনি এনে ভাল লাগিছিল। পলাশে চিঞৰি চিঞৰি গাবলৈ আৰম্ভ কৰিলেই। তুলসীৰ তৰে প্ৰভু মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে। তুলসীৰ তলে প্ৰভু আছিলা লুকাই, ভালে সেগু পিন্ধি কান্দে বিচাৰি নাপায়। ককাকে হাঁহি হাঁহি ক'লে, বাৰু বাৰু হ'ব, তুমি পাছতো নাম গাবা। আগতে মুখখন ধুই চাহ জলপান অকণ খাই আহাগৈ। মাৰাই চাগে চাহ জলপান যতনাই ৰুই আছে। ঠিক আছে, তুমি কিন্তু মই নহালৈকে ভেটিটো নাবান্ধিবা দেই ককা। এই বুলি কৈ পলাশে মা মা বুলি কৈ ভিতৰলৈ গ'লগৈ। মা অ মা। পলাশে লৰালৰিকৈ মুখ ধুই চাহ জলপানকণ খাই আহিল। ককাকে ইতিমধ্যে তুলসীৰ ভেটি বান্ধিবলৈ মাতি আনিলেই। সি ককাকক সিহঁতৰ ফুলনিখনৰ কাষতে এটুকুৰা ঠাই দেখুৱাই ক'লে, ককা, এইবাৰ নহ'লে ভেটিটো এইখিনিতে বান্ধা। নহয় অ', এইখিনিতে বান্ধিলে ভেটিটো পূবফালে মূৰ কৰি বান্ধিবলৈ অসুবিধা হ'ব। আৰু তুলসীৰ ভেটি সদায় পূবফালে মূৰ কৰি হ'ব লাগে। এই বুলি ককাকে এঠাইত ধুনীয়াকৈ ভেটিটো বান্ধিবলৈ আৰম্ভ কৰিলে। পলাশেও ককাকক সহায় কৰিলে। ভেটিটো বন্ধা হোৱাত ককাকে তাতে এটা তুলসী পুলি ৰুই দিলে। ভেটিটো আৰু চোতালখন মাকে আহি মচিবলৈ লাগিল। ককাক নাতিয়েক দুয়ো গা পা ধুই ভিতৰ সোমাল। দুপৰীয়া খাই বৈ ককাকৰ লগতে বিচনাত সাধু শুনি থকা পলাশৰ কেতিয়ানো টোপনি আহিল সি গমেই নাপালে। সি যেতিয়া সাৰ পালে তেতিয়া বেলি লহিয়াইছে। সি উঠি আহি দেখিলে ককাকে শলিতা আৰু তেল দি কেইবাগছিও চাকি সাজু কৰিলেই। পলাশে ককাকক সুধিলে, ককা, তুলসীৰ ওচৰতেহে মাহ প্ৰসাদ দি নাম গোৱা হয়। তুলসীৰ গুৰিত দিবলৈ কেৱল এগছিহে চাকি লাগে। তুমি ইমান কেইগছি চাকি কিয় সাজু কৰিছা? ককাকে হাঁহি এটা মাৰি পলাশক ক'লে, মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিম বাৰু, কিন্তু তাৰ আগতে তুমি মোৰ প্ৰশ্নৰ উত্তৰ দিয়াচোন। কি প্ৰশ্ন ককা? কাতি বিহুক বাৰু আৰু কি বিহু বুলি কোৱা হয়? ইচ, মই নাজানোহে যেনিবা। কঙালী বিহু আকৌ। কিন্তু কাতি বিহুক
কঙালী বিহু বুলি কিয় কয় জানা জানো? সেইটোহে নাজানো। পিছে কিয় কয় ককা? শুনা তেনেহ'লে। কঙাল মানে হ'ল দুখীয়া। কাতি মাহত অসমীয়া কৃষিজীৱী ৰাইজৰ খাদ্যৰ নাটনি হয়। আগৰ বছৰৰ সঞ্চিত খাদ্যও লাহে লাহে শেষ হৈ আহে। ইফালে আকৌ নতুন শস্যই পোখা মেলেহে। অভাৱৰ কাৰণেই এই বিহুটো আমাৰ অসমীয়া ৰাইজে ধুমধামকৈ পাতিব নোৱাৰে। সেয়েহে এই বিহুটোৰ আন এটা নাম কঙালী বিহু। সেইটো বাৰু বুজিলোঁ, কিন্তু ইমানবোৰ চাকি কিয় জ্বলাব বিচাৰিছা? তুমি হ'বলা চাকিৰ কথা নকলে নেৰিছা। শুনা, মই আগতেও কৈছোঁ যে এই সময়ত নতুন শস্যই পোখা মেলেহে। গতিকে পোক পৰুৱা, নিগনি, এন্দুৰ এইবোৰে যাতে শস্য নষ্ট নকৰে তাৰ বাবে লক্ষ্মী দেৱীক উদ্দেশ্য কৰি চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়। আৰু সেইকাৰণেই পথাৰ, বাৰী, ভঁৰাল ঘৰ এই সকলোবোৰতে চাকি জ্বলোৱা হয়। ককা, তুমি তোমাৰ কাষত এই লাঠিডাল কিয় ৰাখিছা? এইডাল পথাৰত শস্যৰ ওপৰত ঘূৰাই মন্ত্ৰ গাব লাগিব, যাতে আমাৰ শস্যবোৰ নষ্ট নহয়। পিছে ককা, দেউতাই কৈছে কাতি বিহুত আকাশ বন্তি জ্বলোৱা হয়। আকাশ বন্তি মানেনো কি? আৰু এই আকাশ বন্তি কিয় জ্বলোৱা হয়? আকাশ বন্তি। আকাশ বন্তি হৈছে বৰ দীঘল বাঁহ এডালৰ একেবাৰে মূৰত জ্বলোৱা এগছি বন্তি। আমাৰ অসমীয়া মানুহৰ বিশ্বাস আছে যে আকাশ বন্তি জ্বলালে আমাৰ পূৰ্বপুৰুষসকলে স্বৰ্গলৈ যোৱাৰ বাট দেখা পায়। অৰ্থাৎ আকাশ বন্তি জ্বলাই পূৰ্বপুৰুষসকলক স্বৰ্গলৈ যোৱাৰ বাট দেখুওৱা হয়। ইছ ককা, আজি যে তোমাৰ পৰা ইমানবোৰ কথা জানিব পাৰিলোঁ। বৰ ভাল লাগিছে দেই। ব'লা ব'লা, আমি সোনকালে পথাৰত চাকি দিওঁগৈ। ককাক নাতিয়েক দুয়ো হাঁহি হাঁহি হাতত চাকি কেইগছিমান লৈ পথাৰৰ ফালে আগবাঢ়িল।